ফ্ৰেণ্ডছ, বৰ্ণালী কোঁৱৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি ওলাইছোঁ অন্নপ্ৰাশন খাবৰ বাবে, আৰু কেনেকুৱা লাগিছে জনাব। আৰু আমাৰ লগত ওলাইছে এয়া ভাগিনটো। আৰু এইফালে দেখিছেনে বতৰ একদম বেয়া, বৰষুণেই কওঁ। এইফালে বৰষুণৰ বতৰ পাই শুইয়ে আছে, উঠাইছোঁ নুঠেই। এইফালে উঠাই মেলি ল'লোঁ আৰু কাপোৰ কানি পিন্ধাই আইতাকক কৈ আছে এতিয়া ব'লা তুমিও যাব লাগিব আমাৰ লগত। মোৰ আইতাকে কৈছে মোৰ চোলা নাই, তোমাৰ চোলাযোকে দিয়াচোন। তাই কৈছে মোৰ চোলা নাই দেই। এয়া আমি ওলাই ৰেডি হ'লোঁ আৰু খুৰীহঁতৰ ঘৰ আহি পালোঁ। খুৰীহঁতে যিহেতু ওলাই মেলি ৰৈ আছিলে, এয়া ফটো কেইখনমান মাৰি ল'লোঁ আৰু গৈ আছোঁ। যিহেতু গাঁৱতে আছিলে অন্নপ্ৰাশন। খাই মেলি আজৰি হ'লোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।